Hey guys, welcome to Polbox. তো পোনপ্ৰথমে সকলোকে নতুন বছৰ আন্তৰিক শুভকামনা জনালোঁ। সকলো ভালে থাকক, সুস্থ থাকক। তো আজি মানে আমাৰ এই দাদাসকলৰ লগত মিণ্টু ঘাটলা বুলি আহিছোঁ। আজি নতুন বছৰ বুলি তেওঁলোকে অলপ মানে খানা আয়োজন কৰিছে। তো মই কালি গহপুৰলৈ আহিছিলোঁ, তো মোকো ক'লে। তো আজি তেওঁলোকৰ লগত আহিছোঁ, আপোনালোকক দেখাই আছোঁ আজি আমাৰ পৰিৱেশ খানা চানা সকলো। তো তেওঁলোক হৈ পেলাই আছে, গান চান বাজি আছে যে মই অকণমান মানে ছাইডলৈ আহিছোঁ। তো আপোনালোকক দেখাই আছোঁ, চাই থাকক। তো কিমান এটা ধুনীয়া বেকগ্ৰাউণ্ডৰ প্লেচ আছে চাওকচোন। এইটো মানে একদম পূৰা নদীৰ কাষত একদম ধুনীয়াকৈ পূৰা মিণ্টু ঘাটৰ মানে আহি ভাল লাগে আৰু ইয়াৰ সৌন্দৰ্যটো উপভোগ কৰি বহুত মজা লাগে। মানে আজি 1 জানুৱাৰী বুলি ইয়াত বহুত মানুহ ভিৰ হৈছে, গতিকে সৰুকৈ কিবাকৈ জেগা এটা পাইছোঁ আৰু তাতে খাবলৈ আহিছোঁ। আৰু এইফালে বহুত মানুহে খানা খাই আছে, তো আজি বহুত মানুহ ভিৰ হৈছে ইয়াত। তো গাইজ মই যে কৈছিলোঁ দাদাসকলৰ লগত আহিছোঁ বুলি, তাৰপৰা তেওঁলোক এইকেইজন আছে, তাৰপৰা তেনেকৈ দেখাই আছোঁ সেইকেইজনে। এই সকলোৱে হাই এটা কৈ দিয়া, সকলোৱে হাই এটা কৈ দিয়া। তেওঁলোকে পূৰা বিজি হৈ আছে, তেওঁলোকে পূৰা কথাত ব্যস্ত ন, তেওঁলোকে শুনাই নাই। তো এইফালেতো আমাৰ কৃষ্ণদা আৰু এজন আছে, এই দাদাসকলৰ লগতে আৰু এজন আছে, সেইজনে খাওঁ দিয়া। তাৰপৰা আমাৰ লগত এটা মম লগা নাম চিম 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 নামটো। চিম চিম এই পোৱালিটোৰ গৰাকী এওঁ হয়, কৈ দিয়া তোমাৰ নামটো। মোৰ নাম সুৰজিত শইকীয়া বঢ়িয়া। আৰু চিম 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 ন। তো আৰু এইফালে বহুত চিঞৰ-বাখৰ, এইফালে বহুত খানা চানা হৈ আছে। এইফালে বহুত এই আগলৈও মানে বহুত আগৰ পৰা আছে, খানা চানা একদম ধৰি আছে। তো আজি 1 জানুৱাৰী বুলি বহুত হৈ আছে। তো আৰু এতিয়া আমি লঘু আহাৰ খাই লওঁ, তাৰপৰা অলপ চাব যাম। আমি অলপ ওলাই আহিলোঁ এতিয়া, তেওঁলোকে এইবিলাক বনাই আছে, এইবিলাক চব্জি তব্জি কটা মেলা কৰি আছে। তো এইফালে কৃষ্ণদা অলপ ওলাই আহিছোঁ ন। আজি বহুত মানুহ আছে, আজি 1 জানুৱাৰী ন, আজি মানে য'তে ত'তে মানুহে ধেৰ। তো অলপ আমি পৰিৱেশটো চাওঁ বুলি ওলাই আহিলোঁ। তো তাত এতিয়া খানা চানা বনাই আছে আৰু অলপ ফূৰ্তি কৰি আছে। তো এতিয়া আমি অলপ এই মিণ্টু ঘাটৰ সৌন্দৰ্য উপভোগ কৰোঁ বুলি আহিলোঁ, আপোনালোকক দেখাইছোঁ। অলপ চিনেমেটিক টাইপৰ শ্বৰ্ট কেইটামান লৈছোঁ, চাওকচোন কেনেকুৱা লাগিছে, কমেণ্ট কৰি জনাব। A few moments later. মাংস ভাল হৈছে। এইটো মাংস আকৌ নেক্সট টাইম নাপাওঁ খাবলৈ কোনোদিনৰ লাইফত, আজিয়ে লাষ্ট। খানা পিনা খাই বৈ হৈ গ'ল, এতিয়া অকণমান ফূৰ্তি কৰি যাওঁগৈ আৰু ঘৰলৈ। তো আজি ভিডিঅ'টো সৰুকৈ অলপ বনাবলৈ চেষ্টা কৰিলোঁ, মানে নতুন বছৰ বুলি দাদাহঁতৰ লগত অলপ ফূৰ্তি কৰিলোঁ, খানা খালোঁ। তো আকৌ এবাৰ সকলোকে নতুন বছৰ শুভকামনা জনালোঁ। সকলো ভালে থাকক আৰু 2022 বৰ্ষত কৰিম বুলি ভবা কামটো 2023ত কৰি সকলো সফল হওক আৰু সুস্থ থাকক। আপোনালোকৰ মা দেউতাৰ লগতে সকলো ঘৰৰ পৰিয়ালৰ সকলো ভালে থাকক, তাকে মই কামনা কৰিলোঁ। আৰু 2022ত মই যথেষ্ট দেৰি হয় মোৰ ভিডিঅ' দিওঁতে, বহুত কথা হেৰি কৰি কৈছিলে বহুতে, তো তোমাৰ ইমান দেৰি কিয় হয়। তো মানে অলপ প্ৰব্লেম আহি যায়, পৰীক্ষা চৰীক্ষা আহি যায়, ঘপককৈ কেতিয়াবা কাম চাম ওলাই যায়। তো 2023ত মই এনেকুৱা নহয় যেন, গতিকে মই সোনকালে দিবলৈ চেষ্টা কৰিম। তাৰ বাবে মই ক্ষমা বিচাৰিছোঁ, কাৰণ ইমান দিনে মই ভিডিঅ' দিব পৰা নাই, প্ৰায় 2 মাহ 1 মাহ হ'ল, বেছি দিনেই হ'ল। তো এতিয়া একদম লাহে লাহে আন্ধাৰ হৈছে, এতিয়া সোনকালে অকণ ফূৰ্তি কৰি আৰু ঘৰলৈ যাওঁগৈ। তো
আজি ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি যাবলৈ নাপাহৰিব যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰি শ্বেয়াৰ কৰিব নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চ' লগ পাম আকৌ এটা নতুন ভিডিঅ'তে বাই বাই That's